নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মই আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজি ভিডিঅ'টোলৈ। আজি আমি আলোচনা কৰিম 2021 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া ছ'চিয়েল ছায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ। আৰু সময় নোলোৱাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো হ'ল তলৰ পৰা জীৱীয় সম্পদ বাছি উলিওৱা। এ নম্বৰ অপশ্যনত দিয়া আছে বায়ু, বি উদ্ভিদ, চি পানী আৰু ডি কয়লা। ইয়াৰ ৰাইট এনচাৰ হ'ব উদ্ভিদ। 2 নম্বৰটো দিয়া আছে তলৰ কোনটো কাৰ্যসূচী স্বদেশী আন্দোলনৰ অংশ নহয়। এ পইণ্টত দিয়া আছে স্বদেশী, দুইটো দিয়া আছে বয়কট, 3টো দিয়া আছে ৰাষ্ট্ৰীয় শিক্ষা আৰু 4টো দিয়া আছে সত্যাগ্ৰহ। ইয়াৰ ৰাইট এনচাৰ হ'ব সত্যাগ্ৰহ। 3 নম্বৰটো দিয়া আছে এখন দেশৰ মুদ্ৰানীতিৰ দায়িত্ব ন্যস্ত থাকে। 1 নম্বৰ পইণ্টত দিয়া আছে বাণিজ্যিক বেংকৰ ওপৰত, 2 নম্বৰ সমবায় বেংকৰ ওপৰত, 3 নম্বৰ কেন্দ্ৰীয় বেংকৰ ওপৰত আৰু 4 নম্বৰ উন্নয়ন বেংকৰ ওপৰত। তাৰপিছত 4 নম্বৰটো দিয়া আছে প্ৰাকৃতিকভাৱে এছিয়া মহাদেশক ইউৰোপ মহাদেশৰ পৰা পৃথক কৰি ৰাখিছে। 1 নম্বৰ উৰাল পৰ্বতমালা আৰু উৰাল নদী, 2 নম্বৰ আল্পছ পৰ্বতমালা আৰু লেনা নদীৰ দ্বাৰা, 3 নম্বৰ দিয়া আছে হিমালয় পৰ্বতমালা আৰু আমুৰ নদীৰ দ্বাৰা আৰু 4 নম্বৰ ডিটো দিয়া আছে আৰৱ সাগৰৰ দ্বাৰা। ৰাইট এনচাৰ হ'ব উৰাল পৰ্বতমালা আৰু উৰাল নদীৰ দ্বাৰা। আজিৰ ভিডিঅ'টো ইমানেই। নমস্কাৰ।